খোলা সিস্টেম কৰিছ ন? খোলা সিস্টেম কৰিছোঁ। কেইটকা ল'ম কৈছে ৰংটো? কেইটকা ল'ম কৈছে? 800 টকা। কি 800 টকা? কি 800 টকা? 800 টকা ল'বি কয় আগৰ পৰা সিমানটো দেখাচোন। আজি আৰু দীপক ভাই ৰং কৰিব আহিছে। এইটো লাহে দে। গাড়ী বডিটো এতিয়া ৰং কৰিব লাগিব। নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হ'ব নাই? ভাল নাই ভাল ওপৰত লাগিছে ৰং চং কৰিলেও লাগিব সেইকেইটা ডালকেইটা আৰু অলপ যাব দে। হ'ব নাই? হ'ব হ'ব হৈ যাব। আমাৰ বোলে দীপক ভাই বোলে ৰ'দতহে ৰং কৰে বোলে, সেই ছাঁত ৰং নকৰে বোলে। সেইকাৰণে গাড়ীখন বাহিৰলৈ উলিয়াই দিলোঁ। ভিডিঅ' বনোৱা পইচা নুখুজিবি আকৌ। ভিডিঅ' বনোৱা পইচা নুখুজিবি আকৌ। আমাৰ এই দীপক ভাই ৰঙৰ কাম বৰ বঢ়িয়াকৈ কৰে। আপোনালোকে মাতিব পাৰে, একদম বঢ়িয়া আছে। চফা কৰি চিজ পেপাৰ মাৰি প্ৰাইমাৰ মাৰি ধুনীয়াছে ৰং কৰি দিয়ে একদম। চাহপাতৰ প্ৰতি বহুত সোনকালে মামৰ খাই প্ৰত্যেক বছৰে ৰং কৰিবলগীয়া হয়। সেইবাবে প্ৰত্যেক বছৰে ৰং কৰোঁ। আৰু এইখন হৈছে মোৰ বসন্তী পাহাৰত ব্লগ বনাবলৈ ল'লোঁ। ব্লগ বনাবলৈ সময়েই নাই, এইফালে পাতৰ কামত লাগি থাকোঁতে সময় নাই। এইফালে আমাৰ দীপক ভাই প্ৰাইমাৰ মাৰি হৈছেগৈ আৰু এফাল হৈছে আৰু এইটো ছাইড আছে। ৰ'দত চাগে তাৰ পূৰা একদম মূৰ ঘূৰাই গৈছে চাগে। এতিয়া মই আহিলোঁ নাৰিকল গছজোপা তলত বহিবলৈ। ওপৰলৈ চাওঁ নাৰিকল এটাও নাই। বন্ধুসকল, বস্তু এটা দেখাম দেই। এইটো কি বস্তু ক'বচোন, কমেণ্ট কৰি জনাব আৰু কি বস্তু হয়। প্ৰাইমাৰ মাৰি সম্পূৰ্ণ হ'লগৈ আৰু ইয়াক চাহ খুৱাই মেলি লৈছোঁ এতিয়া। আৰু এতিয়া লাজ কৰিছে কেমেৰা আগত ওলাবলৈ। দুপৰীয়া চাহ অলপ কি দিছে খাবলৈ। পিছত মুখে ক'ম। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।